নিৰ্দিষ্ট আছিল তেওঁলোকক 10 লাখ টকাকৈ আৰ্থিক সাহায্য দিছে তাৰপিছত আমাৰ সদস্যসকলকো 7 লাখ টকাকৈ দিছে যিসকল নিৰ্যাতিত আছিল নিৰ্যাতিতা তেওঁলোককো 5 লাখ টকাকৈ দিছে তাৰপিছতে যিসকলৰ পংগুত্ব বৰণ কৰিছে পংগুত্ব বৰণ কৰা সকলকো 3 লাখ টকাকৈ দিছে গতিকে এইখিনিলৈকে বৰ্তমান ইতিবাচক দিশতে আগবাঢ়িছে ইণ্ডো फेरेंगा प्रमोट बेसेबां डिफारेन्स आलफाजों एनडिएफबिजों बेसेबां डिफारेन्स खोनासंनानै ला आरो लोगोसे बर' आन्दोलनाव मुंख्लं जानाय बिथांमोननि माखासे आद्रा थानाय मोननो गोनांखौ प्रमोद बर' गोविन्द फेरेंगा जानानै दोनजोबबाय नामा बिथांमोननि आगदा आखि बिथांमोना जानानै दोनजोबबाय नामा आरो माखासे एक्स एनडिएफबिफ्रा मोननो दं बिथांमोननि मोननो गोनाङा बोरो प्रमोद बर' गोविन्द आरो फेरेंगा जानानै दोनजोबबाय नामा आर दुटा शिबिৰত বিশেষকৈ কাকপথাৰ আৰু মৰাণ শিবিৰৰ যিখিনি ভূমি আছিল আমাৰ যিসকল সদস্য আছিল সেই সকলো সদস্যসকলৰ মাজত 1.5 কঠাকৈ ভূমি মানে আবণ্টন দিছে সেই কাকপথাৰ আৰু মৰাণ শিবিৰৰ বাকি যিবিলাক শিবিৰ আছিল সেইবিলাক শিবিৰ বিশেষকৈ মানে চৰকাৰী চৰণীয়া পথাৰত আছিল खोनाबाय प्रमोद बर' आरो फेरेंगा गोविन्द खोनानानै माखासे खामानिफोरखौ मावनो सोलों लाजिया प्रमोद बर' आरो फेरेंगा गोविन्द खोनासंनानै ला बिथांमोना मा बुंदों खोनासंनानै ला তো শেহতীয়াকৈ কথা পাতি আছোঁ তেওঁলোকৰ লগত তেওঁ টেলিফোন কৰি থাকে কিন্তু কথালৈকে তেওঁৰ লগত মানে সিদিনা মই সুধিছিলোঁ যে তেওঁৰ লগত চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কিবা যোগাযোগ কৰিছে নেকি তেওঁ কৈছে যে তেওঁ আলোচনালৈ আহিবলৈ প্ৰস্তুত হৈ আছে কিন্তু আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰৰ তৰফৰ পৰা যোগাযোগ কৰিব লাগিব গতিকে মই আপোনালোকৰ মাধ্যমেৰে অনুৰোধ জনাইছোঁ ভাৰত চৰকাৰে অন্ততঃ আনুষ্ঠানিকভাৱে পৰেশ বৰুৱাৰ লগত যোগাযোগ কৰি তেওঁক আলোচনা টেবুললৈ অনাৰ কাৰণে চেষ্টা কৰিব লাগে আমাৰ কোনো সৰ্বোচ্চ নেতৃত্বই এই ৰাজনীতিৰ অংশগ্ৰহণ নকৰে এই কথাটো ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কোনোবাই যদি ব্যক্তিগতভাৱে লয় তেতিয়াহ'লে সেইটো তেওঁলোকৰ ব্যক্তিগত কথা হ'ব এই ক্ষেত্ৰত মানে মই জনাত যে আলফাৰ নেতৃত্বই নলয় আৰু কোনোবাই যদি নিম্ন পৰ্যায়ত লয় সেইটো কথা আমাৰ অৱগত নহয় কিন্তু আমি এটা কথা ঠিক আমি কোনো দলৰে সদস্য নহয় আমি ৰাজনৈতিক দলতো যোগদান নকৰোঁ কিন্তু কথা হ'ল কি যি দলেই অসমৰ জাতীয় জীৱনৰ স্বাৰ্থত ভাল হ'ব বুলি ভাবোঁ আমি সেই দলকে সমৰ্থন জনাম যিসকল নিৰ্দিষ্ট আছিল তেওঁলোকক 10 লাখ টকাকৈ আৰ্থিক সাহায্য দিছে তাৰপিছত আমাৰ সদস্যসকলকো 7 লাখ টকাকৈ দিছে যিসকল নিৰ্যাতিত আছিল নিৰ্যাতিতা তেওঁলোককো 5 লাখ টকাকৈ দিছে তাৰপিছতে যিসকলৰ পংগুত্ব বৰণ কৰিছে পংগুত্ব বৰণ কৰা সকলকো 3 লাখ টকাকৈ দিছে গতিকে এইখিনিলৈকে বৰ্তমান ইতিবাচক দিশতে আগবাঢ়িছে তাৰপিছতে কিন্তু আমাক অনুদান দিয়াৰ পিছতেই যেহেতু নিৰ্বাচন ঘোষণা কৰা হ'ল নিৰ্বাচন ঘোষণা কৰাৰ সময়ত স্থগিত হৈ পৰিল আৰু মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও এটা কথা কৈছিল যে নিৰ্বাচনৰ পিছতেই আমি মানে বাকী কামখিনি আগবঢ়াম আৰু আমাৰ দৃঢ় বিশ্বাস আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত তেওঁ যেহেতু আমাক প্ৰতিশ্ৰুতি দিছে বাকী কামখিনিও তেওঁ নেতৃত্বতে যে আগুৱাই যাব এই কথাখিনি আমাৰ দৃঢ় বিশ্বাস আছে ইতিমধ্যে আমাৰ দুটা শিবিৰত বিশেষকৈ কাকপথাৰ আৰু মৰাণ শিবিৰৰ যিখিনি ভূমি আছিল আমাৰ যিসকল সদস্য আছিল সেই সকলো সদস্যসকলৰ মাজত 1.5 কঠাকৈ ভূমি মানে আবণ্টন দিছে সেই কাকপথাৰ আৰু মৰাণ শিবিৰৰ বাকি যিবিলাক শিবিৰ আছিল সেইবিলাক শিবিৰ বিশেষকৈ মানে চৰকাৰী চৰণীয়া পথাৰত আছিল চৰণীয়া পথাৰ আৰু ফৰেষ্ট লেণ্ডত থকা কাৰণে সেইবিলাক অনুদান দিব নোৱাৰে আপোনালোকৰ একাংশ সহপাঠীয়ে এই শান্তি চুক্তিক লৈ কোনভাৱে সমালোচনা আগবঢ়াই আছে চাওক আমি এটা কথা কৈছোঁ তেওঁলোকে সমালোচনা কৰি আছে কিন্তু তেওঁলোকে জীৱনত কি কৰিলে সমালোচনাৰ খাতিৰতে সমালোচনা কৰাটো উচিত নহয় এতিয়া এটা কথা ঠিক ইয়াতে জিতেন দত্তই বিশেষকৈ সমালোচনা কৰি আছে আমি দেখিছোঁ বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে কিন্তু জিতেন দত্তৰ অৱদান কি আছিল বা তেওঁ কি কৰি আছে এতিয়া তেওঁ যে অৰ্থনৈতিক তেওঁ এটা সংগ্ৰাম কৰিব বুলি তেওঁ কৈছে সেইটো ভাল কথা আমি আদৰণি জনাইছোঁ তেওঁ অৰ্থনৈতিক সংগ্ৰাম কৰক অসমত অকল আলফা সদস্যসকলকে নহয় অসমৰ নৱপ্ৰজন্মক লৈ পেলাই আজি দিশহাৰা হৈ আছে নৱপ্ৰজন্মৰ কোনো চাকৰি তাকৰিৰ ব্যৱস্থা নাই সকলোকে লৈ পেলাই মানে এটা মানে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক আত্মসংস্থাপনৰ ব্যৱস্থা কৰক তাৰ আমি আদৰণি জনাইছোঁ কিন্তু ইয়াৰ আগেও তেওঁ এনেকুৱা অৰ্থনৈতিক কাৰ্যসূচী লৈছিল সেই কাৰ্যসূচীবিলাক তেওঁ কি হ'ল তেওঁ সফল হ'ল নে নহ'ল সেই কথাখিনি ৰাইজৰ আগত ক'লেই ৰাইজে গম পাব তেওঁ সফল হ'বলৈ পাইছে নোৱাৰিছে কাৰণ এটা কথা ঠিক কথা আৰু কথা কোৱাটো সহজ কিন্তু কাম কৰাটো কঠিন অসমীয়া জাতিটো ক্ৰমাৎ কৰ্মবিমুখ হৈ সংখ্যালঘুলৈ পৰিৱৰ্তন হ'বলৈ গৈ আছে হয় আপোনালোকৰ ভূমিকা অদূৰ ভৱিষ্যতে কেনেকুৱা হ'ব না সেইটো কাৰণেই আমি মানে অৰ্থনৈতিক বিকাশৰ কাৰণে আমি চিন্তা কৰিছোঁ
জাতীয় বিকাশ মঞ্চ এটা গঠন কৰা আমি ইতিমধ্যেই ঘোষণা কৰিছোঁ। আমি এটা কথা চিন্তা কৰিছোঁ, কেনেকৈ বিকাশ কৰিব পৰা যায়। বিকাশ কৰিবলৈ হ'লে বিশেষকৈ কৰ্মসংস্থাপনৰ ব্যৱস্থাটো কৰিব লাগিব। কৃষি ক্ষেত্ৰত আমি কেনেকৈ আগবাঢ়িব পৰা যায়, এই ক্ষেত্ৰত আমি কাম কৰি আছোঁ। কিন্তু কথাটো হ'লে কি, কৃষি ক্ষেত্ৰত ফলাফল পাবলৈ ইমান সোনকালে পোৱা নাযায়, সময় লাগে, আৰু এই সময় কিছু লাগিব, আৰু আমি এই ক্ষেত্ৰত কাম কৰি আছোঁ আৰু আমি সফল হ'ব পাৰিছোঁ। মই এটা কথা, যিকোনো কৰ্মই কেতিয়াও সৰু হ'ব নোৱাৰে। যিকোনো কৰ্ম কৰিবৰ কাৰণে মানসিকভাৱে তেওঁ প্ৰস্তুত হ'ব পাৰিব লাগিব। আজি গুৱাহাটী চহৰত আপুনি দেখক ফুটপাথৰ ব্যৱসায়ী, সকলো ব্যৱসায়ী যিসকলক আমি মিয়া বুলি কওঁ, মিয়াৰ দখললৈ গুচি গৈছে। কিয় আমাৰ ল'ৰা ছোৱালীয়ে লগ কৰিব নোৱাৰেনে সেইবিলাক ফুটপাথত ফল মূল বিক্ৰী কৰক, অন্যান্য বিক্ৰী কৰক। আমিতো অসমীয়া ল'ৰা ছোৱালীৰ পৰাহে আমি বস্তু বাহানি লওঁ, অসমৰ মানে অসমীয়া মানুহৰ পৰাই ল'ব যদি থাকে। গতিকে লাজ মান কাটি নকৰি আমাৰ ল'ৰাইও আগবাঢ়ি, এইটো ব্যৱসায়, এইটো লাজ কৰিব নালাগে। ব্যৱসায় যিকোনো সৰু ব্যৱসায় ভিত্তিক এই মানসিকতা লৈ আগবাঢ়ি আহিব।